নমস্কাৰ প্ৰিয়সকল, কেনে আছে বাৰু আপোনালোকে? আশা কৰোঁ সকলোৱে ভালে আছে। ঈশ্বৰে সকলোকে ভালে ৰাখিছে। আজি আছামিজ বাইবেল মেছেজ ইউটিউব চেনেলত আপোনালোকক সকলোকে ওয়েলকাম জনাইছোঁ। আজি সকলে মোৰ ভিডিঅ'বিলাক চাই আছে বা চাই থাকে, তেওঁলোকক ধন্যবাদ জনাইছোঁ। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। ঈশ্বৰে আপোনালোকৰ পৰিয়ালবৰ্গক আশীৰ্বাদ কৰক আৰু সদায় ঈশ্বৰৰ সহায় আপোনালোকৰ জীৱনত থাকক। প্ৰিয়সকল, আজি পুনৰাই আৰু এটি পবিত্ৰ বাইবেলৰ পৰা এটি বিষয় লৈ আপোনালোকৰ আগত থিয় হৈছোঁ আৰু এই বিষয়টো হৈছে হু ইজ জিজাছ? যীশুখ্ৰীষ্ট কোন হয়? এই বিষয়টো বাছি লোৱা উদ্দেশ্যটো হৈছে প্ৰিয়সকল, কাৰণ আজি মানৱ জাতিৰ মাজত যীশুখ্ৰীষ্টক লৈ বেলেগ বেলেগ ধাৰণা আছে। আজি মানৱ সমাজৰ মাজত যীশুখ্ৰীষ্টক লৈ বেলেগ বেলেগ চিন্তাধাৰা আছে। হয়তো বহুতে ভাবে যে যীশুখ্ৰীষ্ট খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ এজন ধৰ্মগুৰু হয়, বা হয়তো বহুতে ভাবে যে যীশুখ্ৰীষ্ট এজন বিদেশী ঈশ্বৰ হয়। যীশুখ্ৰীষ্টক বেলেগ বেলেগ ধৰণে মানুহবিলাকে ধাৰণা কৰে। কিন্তু প্ৰিয়সকল, পবিত্ৰ বাইবেলে কি কৈছে? আহকচোন আমি চাবলৈ যত্ন কৰোঁ হওক। আমি যেতিয়া মথিয়ে লিখা শুভবাৰ্তা যেতিয়া আমি 16 অধ্যায় 13 পদৰ পৰা আমি যেতিয়া চাওঁ, প্ৰিয়সকল, আমি দেখা পাম তাতে যে প্ৰভু যীশুখ্ৰীষ্টই এদিন নিজৰ শিষ্যবিলাকক সুধিলে। আমি যদি পঢ়িবলৈ আমি যদি চেষ্টা কৰোঁ, ইয়াতে লিখা আছে, যীশুখ্ৰীষ্টই এদিন নিজৰ শিষ্যবিলাকক সুধিলে বোলে, মানুহবিলাকে মানুহৰ পুত্ৰ কোন বুলি কয়? শিষ্যসকলে ক'লে, কোনোৱে যোহন বাপ্তাইজক, কোনোৱে এলিয়া, আন কোনোৱে জেৰিমিয়া বা ভাৱবাদীসকলৰ এজন বুলি কয়। প্ৰিয়সকল, যীশুখ্ৰীষ্টই এদিন নিজৰ শিষ্যবিলাকক সুধিলে যে এই মানুহবিলাকে মানুহৰ পুত্ৰ অৰ্থাৎ তেওঁ নিজৰ বিষয়ে সুধিলে যে কোন বুলি কয়। আৰু শিষ্যবিলাকে দুই এজন শিষ্যই উত্তৰ দিলে, কিছুমানে যোহন বাপ্তাইজক, কিছুমানে হয়তো এলিয়া, কিছুমানে জেৰিমিয়া বা কিছুমানে ভাৱবাদীবিলাকৰ এজন বুলি কয়। তেতিয়া যীশুৱে পোনপটীয়াকৈ শিষ্যবিলাকক সুধিলে, তোমালোকে মানুহৰ পুত্ৰ কোন বুলি কোৱা? আৰু তেতিয়া শিষ্যবিলাকৰ এজন, যিজনৰ নাম পিতৰ, তেওঁ ক'লে, আপুনি সেই জীৱন্ত ঈশ্বৰৰ পুত্ৰ। প্ৰেইজ দ্য লৰ্ড। আৰু যীশুৱে সেইজন শিষ্য অৰ্থাৎ পিতৰক ক'লে, সেয়া তেজ আৰু মাংসৰ যোগেদি প্ৰকাশ হোৱা নাই, সেয়ে স্বৰ্গত থকা পিতৃয়ে তোমাৰ যোগেদি প্ৰকাশ কৰিছে। অৰ্থাৎ ঈশ্বৰ জিহুৱাই পিতৰৰ যোগেদি ৰিভিল কৰিছে যে যীশুখ্ৰীষ্ট জীৱন্ত ঈশ্বৰৰ একমাত্ৰ পুত্ৰ। প্ৰেইজ দ্য লৰ্ড। আৰু এদিন আমি যদি যোহনে লিখা শুভবাৰ্তা যদি 14 অধ্যায় আমি 8 আৰু 9 পদ চাওঁ, তাতে দেখা পাম এদিন শিষ্যবিলাকে যীশুক সুধিলে, হে গুৰু, আমাক পিতৃক দেখুৱাওক। তেতিয়া প্ৰভু যীশুখ্ৰীষ্টই ক'লে, যিজনে মোক দেখিলে তেওঁ পিতৃক দেখিলে, যিজনে মোক দেখিলে তেওঁ ঈশ্বৰক দেখিলে। প্ৰেইজ দ্য লৰ্ড। যোহনে লিখা শুভবাৰ্তা 10 অধ্যায় 30 পদত আমি দেখিলে গম পাম, তাতে লিখা আছে, মই আৰু মোৰ পিতৃ এক। প্ৰভু যীশুখ্ৰীষ্টই কৈছে, মই আৰু মোৰ পিতৃ এক। যিজনে মোক দেখিলে তেওঁ পিতৃক দেখিলে। প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল, যদিও আজিৰ পৰা প্ৰায় 2024 বছৰ আগতে প্ৰভু যীশুখ্ৰীষ্টই এই জগতলৈ কুমাৰী মৰিয়মৰ গৰ্ভৰ যোগেদি মানুহৰূপ ধাৰণ কৰি আহিছিলে, কিন্তু তথাপিও পবিত্ৰ বাইবেলে আমি যেতিয়া কলচীয়া 1:17 যেতিয়া আমি পঢ়ো, তাতে কৈছে প্ৰভু যীশুখ্ৰীষ্ট সকলোৰে পূৰ্বৰে পৰা আছে। অৰ্থাৎ এই পৃথিৱী সৃষ্টি হোৱা আগৰে পৰা প্ৰভু যীশুখ্ৰীষ্ট আছে। আৰু যেতিয়া আমি
আমি যেতিয়া জোহনে লিখা শুভবাৰ্তা 8 অধ্যায় যেতিয়া 58 পদ জন চেপ্টাৰ 8 ভাৰ্স 58 ভাৰ্স আমি যেতিয়া চাওঁ তাতে যীশু খ্ৰীষ্টই কৈছে মই আব্ৰাহামৰ আগৰ পৰাই আছো মই আব্ৰাহামৰ জন্মৰ পূৰ্বৰ পৰাই আছো প্ৰেইজ দ্য লৰ্ড যদিও আজিৰ পৰা 2000 বছৰ আগতে যীশুৱে প্ৰভু যীশু খ্ৰীষ্ট এই পৃথিৱীত তেওঁ মানুহ ৰূপ ধাৰণ কৰি আহিছিলে কিন্তু পবিত্ৰ বাইবেলে কৈছে তেওঁ পৃথিৱী সৃষ্টি হোৱাৰ আগৰে পৰা তেওঁ আছে আৰু প্ৰিয়সকল হেয়ে প্ৰকাশিত বাক্য 1 অধ্যায় 18 পদত কৈছে ৰিভেলেশ্যন চেপ্টাৰ 1 ভাৰ্স 18ত কৈছে যীশুৱে কৈছে ময়ে প্ৰথম ময়ে শেষ প্ৰকাশিত বাক্য 22 অধ্যায় 13 পদত কৈছে ময়ে আদি ময়ে অন্ত প্ৰেইজ দ্য লৰ্ড যীশুৱে কৈছে ময়ে প্ৰথম ময়ে শেষ ময়ে আদি ময়ে অন্ত হালেলুয়া প্ৰিয়সকল যীশু খ্ৰীষ্টই তেওঁ শিষ্যবিলাকৰ পৰা জানিব বিচাৰিছিলে যে শিষ্যবিলাকেনো যীশুক কিমান জানে শিষ্যবিলাকনো যীশু খ্ৰীষ্টক কিমান চিনি পায় আৰু সেইকাৰণে যীশুৱে নিজৰ শিষ্যবিলাকক সুধিছিলে যে তোমালোকেনো মানুহৰ পুত্ৰক কোন বুলি কোৱা আৰু পিতৰে ক'লে আপুনি সেই জীৱন্ত ঈশ্বৰৰ পুত্ৰ অভিষিক্ত জনা প্ৰেইজ দ্য লৰ্ড আৰু যেতিয়া আমি জোহনে লিখা শুভবাৰ্তা 6 অধ্যায় আমি যদি 69 পদ আমি যেতিয়া চাওঁ জন চেপ্টাৰ 6 ভাৰ্স 69 তাতে পিতৰে পুনৰাই কৈছে আপুনি ঈশ্বৰৰ সেই পবিত্ৰ জনা ইয়াক আমি বিশ্বাস কৰিছো আমেন প্ৰিয়সকল শিষ্যবিলাকে জানিছিলে যে প্ৰভু যীশু খ্ৰীষ্ট সেই জীৱন্ত ঈশ্বৰৰ একমাত্ৰ পুত্ৰ পবিত্ৰ জনা আৰু তেওঁলোকে বিশ্বাস কৰিছিলে আৰু তেওঁলোকে যীশুক বিশ্বাস কৰাৰ কাৰণে তেওঁলোকে সকলোবিলাক ত্যাগ কৰি তেওঁলোকে যীশুৰ পাছত চলিবলৈ তেওঁলোকে সিদ্ধান্ত লৈছিলে প্ৰেইজ দ্য লৰ্ড তেওঁলোকে যীশুৰ পাছত তেওঁলোকে চলিবলৈ সিদ্ধান্ত লৈছিলে আৰু প্ৰিয়সকল আমি যদি চাওঁ যীশু খ্ৰীষ্ট পৃথিৱীত থকা সময়ত তেওঁৰ অধিকাৰৰ বিষয়ে যদি আমি চাওঁ তেতিয়াহ'লে মথিয়ে লিখা শুভবাৰ্তা 28 অধ্যায় 19 পদত যীশুৱে কৈছে প্ৰভু যীশু খ্ৰীষ্টই কৈছে স্বৰ্গত আৰু পৃথিৱীত সকলো ক্ষমতা মোক দিয়া হ'ল আমেন স্বৰ্গত আৰু পৃথিৱীত সকলো ক্ষমতা মোক দিয়া হ'ল ফিলিপিয়া 2:10 পদত কৈছে সকলোতকৈ ওখ পদ তেওঁক দিয়া হ'ল প্ৰেইজ দ্য লৰ্ড সকলোতকৈ ওখ নাম উচ্চ নাম যি নামত পৰিত্ৰাণ আছে যি নামত মানৱ জাতিৰ মুক্তি আছে যি নামত উদ্ধাৰ আছে যি নামত পাপৰ প্ৰায়শ্চিত আছে স্বৰ্গত পৃথিৱীত আৰু পৃথিৱীত যি যি আছে সকলোতকৈ উচ্চ নাম সকলোতকৈ ওখ নাম তেওঁক দিয়া হ'ল বুলি আমি ফিলিপিয়া 2:10 পদত আমি দেখা পাওঁ প্ৰেইজ দ্য লৰ্ড পৃথিৱীত থকা অৱস্থাত আমি যদি যীশু খ্ৰীষ্টৰ অধিকাৰৰ বিষয়ে আমি যদি চাব বিচাৰোঁ বেমাৰৰ ওপৰত তেওঁৰ অধিকাৰ আছিলে কুষ্ঠ ৰোগ যথৰোগ অন্ধ খুৰা বেমাৰী ইত্যাদিবিলাকৰ ওপৰত তেওঁৰ অধিকাৰ আছিলে আৰু সেয়ে প্ৰিয়সকল আমি যেতিয়া নিউ টেষ্টেমেণ্ট বাইবেল আমি যেতিয়া পঢ়োঁ তাতে আমি দেখা পাওঁ তেওঁ যথৰোগীবিলাকক সুস্থ কৰিছিলে তেওঁ কুষ্ঠ ৰোগীসকলক সুস্থ কৰিছিলে তেওঁ অন্ধবিলাকক তেওঁ দৃষ্টিদান কৰিছিলে খুৰাবিলাকক লেঙেৰাবিলাকক তেওঁ সুস্থ কৰিছিলে আমি দেখা পাওঁ যদি আমি চাওঁ মৃত্যুৰ ওপৰত তেওঁৰ অধিকাৰ আছিলে মৃত্যুৰ ওপৰত তেওঁৰ অধিকাৰ আছিলে সেইকাৰণে প্ৰিয়সকল তেওঁ কৈছে জোহনে লিখা শুভবাৰ্তা 5 অধ্যায় 21 পদ যদি আমি চাওঁ জন চেপ্টাৰ 5 ভাৰ্স 21 যেতিয়া আমি চাওঁ তাতে কৈছে পিতৃয়ে যেনেকৈ মৃতবিলাকক জীয়াই যীশু খ্ৰীষ্টইও যাকে যাকে ইচ্ছা কৰে তেনেকৈ তাকে তাকে জীয়াই আমেন প্ৰেইজ দ্য লৰ্ড আমি দেখা পাওঁ তেওঁ লাজাৰক জীয়াইছিলে আমি দেখা পাওঁ জোহনে লিখা শুভবাৰ্তা 11 অধ্যায় 44 পদত জন চেপ্টাৰ 11 ভাৰ্স 44ত আমি দেখা পাওঁ তেওঁ লাজাৰক জীয়াইছিলে মাৰ্কে লিখা শুভবাৰ্তা 5 অধ্যায় 41 আৰু 42 পদত আমি দেখা পাওঁ মাৰ্ক চেপ্টাৰ 5 41 42ত আমি দেখা পাওঁ 12 বছৰীয়া ছোৱালী এজনীক তেওঁ জীয়াইছিলে
লুকে লিখা শুভবাৰ্তা 7 অধ্যায় 11 পৰা 17 পদ যদি আমি পঢ়ো, লুক চ্যাপ্টাৰ 7 ভাৰ্স 11 to 17 যদি আমি পঢ়ো, আমি দেখা পাওঁ এজনী বাৰী তিৰোতাৰ পুতেকক তেওঁ জীয়াইছিলে। প্ৰিয়সকল, যীশুখ্ৰীষ্টৰ নিজে জীৱন হয়, সেইকাৰণে তেওঁ মৃত্যুৰ লোকবিলাকক তেওঁ জীয়াইছিলে, তেওঁ জীৱন দান কৰিছিলে। সেইকাৰণে আমি মৃত্যুৰ ওপৰত তেওঁৰ অধিকাৰ থকা আমি পবিত্ৰ বাইবেলত দেখা পাওঁ। তেওঁ যেতিয়া তেওঁ লাজাৰক জীয়াবৰ কাৰণে আহিছিলে, তেতিয়া মাৰ্থাই কৈছে, হে গুৰু, আপুনি আমাৰ ইয়াত থকা হলে মোৰ ভাইটি নমৰিলেহেঁতেন। যীশুৱে কৈছে তেওঁ উঠিব। মাৰ্থাই কৈছে, হে গুৰু, মই জানো তেওঁ পুনৰ উত্থানৰ সময়ত তেওঁ উঠিব। যীশুৱে কৈছে, ময়ে পুনৰ উত্থান। প্ৰেইজ দ্য লৰ্ড। যীশুৱে কৈছে, ময়ে জীৱন, ময়ে পুনৰ উত্থান। আমেন। যিজনে যীশুক বিশ্বাস কৰে তেওঁ জীৱ। হালেলুয়া। প্ৰিয়সকল, তাৰ পাছত যদি আমি চাওঁ, যীশুখ্ৰীষ্টৰ প্ৰকৃতিৰ ওপৰত অধিকাৰ আছিলে। যেতিয়া আমি মাৰ্কে লিখা শুভবাৰ্তা 4 অধ্যায় আমি 39 পদৰ পৰা আমি যেতিয়া চাওঁ, মাৰ্ক চ্যাপ্টাৰ 4 ভাৰ্স 39 পৰা যদি আমি চাওঁ, তেওঁ ধুমুহা বতাহ শান্ত কৰা আমি দেখা পাওঁ। মানুহবিলাকে কৈছিলে, এওঁ কোন হয়? সাগৰেও এওঁৰ কথা শুনে, এওঁ কোন হয়? কিন্তু প্ৰকৃতিয়ে যীশুৰ কথা মানে আমি ইয়াতে দেখা পাওঁ। প্ৰকৃতিয়ে যীশুৰ আজ্ঞা পালন কৰি শান্ত হোৱা ইয়াতে আমি দেখা পাওঁ। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আমি দেখা পাওঁ শয়তানৰ ওপৰত তেওঁৰ অধিকাৰ থকা। আমি যেতিয়া মাৰ্কে লিখা শুভবাৰ্তা 5 অধ্যায় 5 পদৰ পৰা আমি যেতিয়া পঢ়ো, মাৰ্ক চ্যাপ্টাৰ 5 ভাৰ্স 5 পৰা আমি যেতিয়া পঢ়ো, আমি দেখা পাওঁ ইয়াতে এজন ভূতে লগা মানুহক যীশুৱে সুস্থ কৰা। পবিত্ৰ বাইবেলত কৈছে, সেই ভূতে লগা মানুহজনে, সেই দুষ্ট আত্মা লাগি থকা মানুহজনে দৌৰি আহি যীশুৰ চৰণত প্ৰণিপাত কৰি যীশুক তেওঁ ক'বলৈ ধৰিলে, হে সৰ্বোপৰি ঈশ্বৰৰ পুত্ৰ, মোক যাতনা নিদিব। তেওঁ প্ৰভু যীশুখ্ৰীষ্টক তেওঁ চিনি পাইছে যে যীশুখ্ৰীষ্ট সৰ্বোপৰি ঈশ্বৰৰ পুত্ৰ হয়। আমেন। আমি ইয়াতে আমি দেখা পাইছো যীশুখ্ৰীষ্টক ভূতেও চিনি পাইছে, যীশুখ্ৰীষ্টক শয়তানেও চিনি পাইছে যে তেওঁ স্বৰ্গৰ পৰা আহিছে, তেওঁ জীৱন্ত ঈশ্বৰৰ পুত্ৰ হয়। প্ৰিয়সকল, আজি মানুহে যীশুখ্ৰীষ্টক চিনি পাওক নাপাওক, কিন্তু পবিত্ৰ বাইবেলত দেখা পাইছো দুষ্ট আত্মাবিলাকো যীশুক চিনি পায়। আমেন। দুষ্ট আত্মাবিলাকো যীশুক চিনি পায়। আমি যেতিয়া পাচনি কৰ্ম যেতিয়া আমি 19 অধ্যায় 15 পদ যেতিয়া আমি পঢ়ো, এক্স চ্যাপ্টাৰ 19 ভাৰ্স 15 যেতিয়া পঢ়ো, তাতে দুষ্ট আত্মাই কৈছে যে মই যীশুক জানো। প্ৰেইজ দ্য লৰ্ড। মই যীশুক চিনি পাওঁ বুলি কৈছে। প্ৰিয়সকল, আমি যেতিয়া জাকব 2 অধ্যায় 19 পদ যেতিয়া আমি পঢ়ো, তাতে কৈছে ভূতবিলাকো বিশ্বাস কৰে যীশুক, ভূতবিলাকে যীশুৰ ভয়ত চিঞৰে বুলি কৈছে। ভূতবিলাকো ভয়তে চিঞৰে যীশুৰ নাম লোৱাৰ লগে লগে। গতিকে পবিত্ৰ বাইবেলত আমি দেখা পাওঁ শয়তানৰ ওপৰতো তেওঁৰ অধিকাৰ আছিলে। আমি দেখা পাওঁ পানীক দ্ৰাক্ষা ৰসলৈ পৰিৱৰ্তন কৰা। যোহনে লিখা শুভবাৰ্তা 1 অধ্যায় 1 পৰা 11 পদ আমি যেতিয়া পঢ়ো, পানীক দ্ৰাক্ষা ৰসলৈ পৰিৱৰ্তন কৰা আমি দেখা পাওঁ। আমি মথিয়ে লিখা শুভবাৰ্তা 14 অধ্যায় 14 পদ যদি আপুনি পঢ়ে, মেথিউ চ্যাপ্টাৰ 14 ভাৰ্স 14 পৰা 20 লৈকে যদি পঢ়ে, তাতে দেখা পাওঁ 5,000 মানুহক যীশুৱে খাবলৈ দিয়া। প্ৰেইজ দ্য লৰ্ড। আপুনি যদি মাৰ্কে লিখা শুভবাৰ্তা 6 অধ্যায় যদি আপুনি 47 পৰা যদি পঢ়ে, মাৰ্ক চ্যাপ্টাৰ 6 ভাৰ্স 47 পৰা যদি আপুনি পঢ়ে, আপুনি দেখা পাব যীশুখ্ৰীষ্টই পানীৰ ওপৰত খোজকাঢ়ি যোৱা। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। তাৰ পাছত যদি আপুনি দেখা পায় যীশুৰ অধিকাৰৰ বিষয়ে যদি আপুনি জানিব বিচাৰে, পাপ ক্ষমা কৰিবলৈ যীশুৰ অধিকাৰ আছিলে। প্ৰেইজ দ্য লৰ্ড। আপুনি যদি মাৰ্ক চ্যাপ্টাৰ যদি মাৰ্ক 2 অধ্যায় 1 পৰা 11 পদ যদি আপুনি পঢ়ে, আৰু লোকে লিখা শুভবাৰ্তা 7 অধ্যায় 48 পদৰ 48 আৰু 49 পদ যদি আপুনি চাই, লুক চ্যাপ্টাৰ 7 ভাৰ্স 48 49 যদি আপুনি চাই, ইয়াতে দেখা পাব যীশুখ্ৰীষ্টই পাপ ক্ষমা কৰা। প্ৰেইজ দ্য লৰ্ড। যীশুখ্ৰীষ্টই পাপ ক্ষমা কৰা।
আপুনি ইয়াতে মানুহবিলাকে কৈছে এওঁ কোন হয়, পাপ ক্ষমা কৰিব পৰা ক্ষমতা এওঁৰ আছে, এওঁ কোন হয়? মানুহবিলাকে যীশুক চিনি পোৱা নাছিলে। দুষ্ট আত্মাই যীশুক চিনি পাইছিলে তেওঁ কোন হয়। প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল, পাপ ক্ষমা কৰিবলৈও তেওঁৰ অধিকাৰ আছিলে, কাৰণ পবিত্ৰ বাইবেলত কৈছে তেওঁ সৰ্বশক্তিমান, তেওঁ অনন্ত কলীয়া। প্ৰকাশিত বাক্য 1:8 ৰিভেলেশ্যন চেপ্টাৰ 1:18 আমি যেতিয়া পঢ়ো, পবিত্ৰ বাইবেলত কৈছে তেওঁ সৰ্বশক্তিমান, তেওঁ অনন্ত কলীয়া ঈশ্বৰ, তেওঁ আদি, তেওঁ অন্ত। যীশুখ্ৰীষ্ট সৰ্ববিৰাজমান বুলি কৈছে। মথিয়ে লিখা শুভবাৰ্তা 18:20 মেথিউ চেপ্টাৰ 18:20 কৈছে তেওঁ সৰ্ববিৰাজমান। য'তে লোকবিলাকে তেওঁৰ নামত গোট খায় তাতে তেওঁৰ উপস্থিতি থাকে। আমেন। য'ত 2 বা 3জন প্ৰভুৰ নামত গোট খায় তাতে তেওঁ থাকে বুলি কৈছে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। পবিত্ৰ বাইবেলত কৈছে যীশুখ্ৰীষ্ট অন্তৰ্যামী ঈশ্বৰ। পাচনি কৰ্ম 1:24 এক্স চেপ্টাৰ 1:24 কৈছে তেওঁ অন্তৰ্যামী ঈশ্বৰ। তেওঁ সকলো কথা জানে। তেওঁ আপোনাৰ মনৰ কথা জানে, আপোনাৰ জীৱনৰ কথা জানে, আপোনাৰ ফেমিলিৰ কথা জানে, তেওঁ সকলো গুপুত কথা জানে। আৰু সেই পবিত্ৰ বাইবেলত কৈছে তেওঁ আন্ধাৰৰ সকলো গুপুত বিষয়বিলাক তেওঁ এদিন পোহৰত আনিব বুলি কৈছে, কাৰণ তেওঁ অন্তৰ্যামী ঈশ্বৰ। প্ৰিয়সকল, সুদ বিচাৰ কৰিবলৈও তেওঁৰ অধিকাৰ আছে। যোহনে লিখা শুভবাৰ্তা 5:27 লিখা আছে। জন চেপ্টাৰ 5:27 লিখা আছে তেওঁ মানুহৰ সুদ বিচাৰ কৰিবৰ কাৰণেও তেওঁৰ অধিকাৰ আছে। আমেন। জন 5:26 যোহনে লিখা শুভবাৰ্তা 5:26 জন চেপ্টাৰ 5:26 যীশুখ্ৰীষ্টৰ নিজৰ জীৱন আছে, আৰু সেয়ে তেওঁ আনক জীৱন দিয়ে। প্ৰেইজ দ্য লৰ্ড। যীশুৱে কৈছে চোৰে কেৱল চোৰ, বধ আৰু বিনাশ কৰিবলৈ আহে, মই আহিছোঁ যেন তোমালোকে জীৱন পোৱা, তাকেই যেন প্ৰচুৰকৈ পোৱা। প্ৰেইজ দ্য লৰ্ড। তেওঁ প্ৰচুৰ জীৱন দিবলৈ আহিছে প্ৰিয়সকল। তেওঁ অনন্ত জীৱন দিবলৈ আহিছে এই পৃথিৱীত। হালেলুয়া। সেইকাৰণে যোহনে লিখা শুভবাৰ্তা 3:16 লিখা আছে। জন চেপ্টাৰ 3:36 লিখা আছে যিজনে যীশুৰ লগত আছে তেওঁৰ অনন্ত জীৱন আছে। যিজনে যীশুক বিশ্বাস কৰে তেওঁৰ অনন্ত জীৱন আছে বুলি কৈছে পবিত্ৰ বাইবেলে। প্ৰিয়সকল, আপুনি যীশুক জানেনে? যীশুৱে শিষ্যবিলাকক সুধিছিলে যে তোমালোকে মানুহৰ পুত্ৰ কোন বুলি কোৱা? অৰ্থাৎ যীশুৱে ইচ্ছা কৰিছিলে যেন শিষ্যবিলাকে ভাল ধৰণে যাতে যীশুক চিনি পায়। প্ৰিয়সকল, আপুনি যীশুক সঁচাকে যীশুক আপুনি জানেনে? সঁচাকে আপুনি যীশুক চিনি পায়নে? নে আপুনি যীশুৰ বিষয়েহে জানে? যীশুৰ বিষয়ে জানা আৰু যীশুক জানা দুইটা ডিফাৰেন্স আছে প্ৰিয়সকল। আপুনি ব্যক্তিগতভাৱে আপুনি যীশুক জানেনে? প্ৰিয়সকল, যেতিয়া এজন ব্যক্তি ব্যক্তিগতভাৱে যীশুক চিনি পায়, যেতিয়া এজন ব্যক্তি ব্যক্তিগতভাৱে যীশুক জানে, তেওঁ লগে লগে নিজৰ জীৱন তেওঁ প্ৰভু যীশুখ্ৰীষ্টৰ হাতত সমৰ্পণ কৰি যীশুৰ পাছত চলিবলৈ তেওঁ সিদ্ধান্ত লয়। তেওঁ কোনেও তেওঁক বাধা দিব নোৱাৰে, কোনেও তেওঁক ৰখাব নোৱাৰে। তেওঁ নিজকে প্ৰভুৰ হাতত তেওঁ সাৰেণ্ডাৰ কৰি দিয়ে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল, আহক আমি যেন যীশুক ভাল ধৰণে আমি জানিবলৈ আমি চেষ্টা কৰোঁ হওক। আৰু আমি যদি সঁচাকৈ যীশুক ভাল ধৰণে জানো, আমি তেওঁৰ আজ্ঞা পালন কৰি চলিবলৈ যেন আমি চেষ্টা কৰোঁ হওক। তেওঁৰ ইচ্ছা মতে চলিবলৈ যেন আমি চেষ্টা কৰোঁ হওক। কাৰণ যীশুৱে কৈছে যিকোনোৱে জীৱনৰ ক্ৰুচ তুলি মোৰ পাছে পাছে নাহে তেওঁ মোৰ যোগ্য নহয়। যিজনে মোতকৈ বেছি নিজৰ মা দেউতা নিজৰ ফেমিলিক বেছি প্ৰেম কৰে, গুৰুত্ব দিয়ে, তেওঁ মোৰ যোগ্য নহয়। প্ৰিয়সকল, আহক আমি যেন যীশুক ফাৰ্ষ্ট প্ৰায়ৰিটি দিওঁ। আহক আমি যীশুক যেন প্ৰথম স্থান দিওঁ। যিজন যীশুখ্ৰীষ্টই আমাৰ পাপৰ কাৰণে নিজৰ জীৱন কালবাৰৰ ক্ৰুচত উদাই দিলে, যেন আপুনি আৰু মই পৰিত্ৰাণ পাওঁ আৰু এদিন অনন্ত জীৱনত আমি প্ৰৱেশ কৰোঁ। প্ৰিয়সকল, আহক সেই যীশুখ্ৰীষ্টৰ হাতত আমি নিজকে সমৰ্পণ কৰি দিওঁ হওক।
ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক আশা কৰোঁ এই বাক্য শুনাৰ যোগেদি নিশ্চয় ঈশ্বৰে আপোনালোকক কথা কৈছে আৰু ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক আমি এজনে আনজনৰ কাৰণে যেন প্ৰাৰ্থনাত থাকোঁ God bless you all. Thank you. ধন্যবাদ. Praise the Lord.